হেল্ল' বন্ধু বান্ধৱীসকল, আজি আমি আপোনালোকক দেখুৱাই আছোঁ দৌল উৎসৱৰ কিছু দৃশ্যাংশ। এই ৰঙৰ উৎসৱত আমি কিদৰে প্ৰতি বছৰে পালন কৰি আহিছোঁ তাকে দেখুৱাইছোঁ আপোনালোকক। আগদিনাই গোসাঁই গা ধোৱা নিয়ম পালন কৰি আজি আমি দৌল যাত্ৰা কৰিছোঁ। সকলোৱে হাঁহি ফূৰ্তিৰে আমি উৎসৱ ভাগি পালন কৰিছোঁ। ভাল লাগিছে আমাৰ বহুত। পথালিপাহাৰ বিষ্ণু মন্দিৰত প্ৰতি বছৰে এনেদৰেই ৰঙৰ উৎসৱ ভাগ আমি পালন কৰি আহিছোঁ। এয়া চাওক গোসাঁইৰ যাত্ৰাৰ কিছু দৃশ্য।